Hello guys, welcome to Rupam Bhara YouTube channel. আজি আমি এটা কাহিনী চাম। কাহিনীটোৰ নাম হৈছে দুই বন্ধু। এটা স্পাই এজেন্সিত ৰিমু আৰু পিংকি নামৰ দুটা এজেন্ট আছিল। সিহঁত বহুত চতুৰ আৰু শক্তিশালী আৰু বুদ্ধিয়কো আছিল। সিহঁতৰ ওচৰত যি কেছ আহিলে সিহঁতে সলভ কৰি দিছিল। সিহঁত কামৰ প্ৰতি আগ্ৰহী আছিল। সিহঁতে সদায় নিজৰ কামত ব্যস্ত হৈ থাকে আৰু লোকৰ কথা নাই। ৰিমুৱে কৈছে, কি যে ভাগৰ লাগিছে, কাম কৰি হ'লেও কৰিবই লাগে, নহ'লে আমাৰ কাম কেনেদৰে হ'ব। পিংকিয়েও নিজৰ কামত ব্যস্ত হৈ আছে। এইখিনি কাম হ'লে চাহ একাপ খাবলৈ যাম বুলি ভাবিছো। তাৰপিছত এনেতে পিংকিয়ে ভাবি আছে আৰু নিজৰ কামত ব্যস্ত হৈ আছে। ইমান ভাগৰ লাগিছে দেহা। পিংকিয়ে হঠাৎ দৌৰি আহি ৰিমুৰ ওচৰ পালেহি আৰু পিংকিয়ে ৰিমুক ক'লে, ৰিমু, মোৰ কামখিনি শেষ হ'ল, চাহ একাপ খাবলৈ যাওঁ ব'লা হোটেললৈ। তেতিয়া ৰিমুৱে ক'লে, আজি নাযাওঁ দিয়া, মোৰ বহুত কাম আছে, মোৰ ধেৰ কাম আছে, কৰিব লাগিব, নহ'লে বহুত বেয়া হৈ যাব। তেতিয়া পিংকিয়ে অলপ মনত বেয়া পাই ক'লে, মনতে ভাবিলে, কি যে আচৰিত বস্তু এইটো, চাহ খাবলৈ লগ ধৰিলেও হ'লেও নাযাওঁ বুলি ক'লে, অকল নিজৰ কামত ব্যস্ত হৈ থাকিলে। এনেদৰে পিংকিয়ে নিজৰ কামত ব্যস্ত হৈ পৰিল। আৰু ৰিমুৱে তেতিয়া ভাবিছে, চাহ একাপ খাবলৈ যোৱা হ'লে বহুত ভাল আছিলে, কিন্তু কি কৰিম, চাহ খাবলৈতো সময়ে নাই। কি কৰিম, ইমানে কামত ব্যস্ত হৈ আছো। এদিনাখন ৰিমু আৰু পিংকিৰ অফিচত তেওঁলোকৰ বছ আহি ওলাল। বছে তেওঁলোকৰ অফিচত সোমাব লওঁতে এলাৰ্মটো বাজি উঠিল। তেতিয়া ৰিমু শুনিলে সেই এলাৰ্মৰ শব্দটো আৰু দৌৰি গৈ কেনে পিংকিক ক'লে, পিংকি, কোনোবা আহিছে আমাৰ অফিচত, ব'লাচোন চাওঁ। তেতিয়া পিংকিয়ে ক'লে, তুমি মোৰ লগততো থাকিবই নিবিচাৰা, এতিয়া মোক বিচাৰি কেলে আহিছা? তুমি নিজৰ কাম নিজে কৰাগে যোৱা, মোক ডিষ্টাৰ্ব দি নাথাকিবা, মোৰ বহুত কাম আছে, কৰিবলৈ দিয়া। তেতিয়া ৰিমুৱে ক'লে, এনেকে কিয় কৈছা? আমি দুয়ো বন্ধু হয় ন, বন্ধুৱে বন্ধুক সহায় নকৰিলে কোনে কৰিব? তেতিয়া পিংকিয়ে ক'লে, তুমিতো বেছি কামত ধ্যান দিয়া, তুমি নিজে সলভ কৰাগে যোৱা, মোক আৰু মাতি নাথাকিবা। এনেদৰে দুয়োৱে লগ লাগি অৱশেষত ওপৰলৈ গৈ চাবলৈ ধৰিলে। তেতিয়া পিংকিয়ে ক'লে, ব'লা তেনেহ'লে চাওঁ ব'লা কোন আহিছে। তেতিয়া ৰিমুৱে ক'লে, ব'লা চাওঁ ব'লা কোন আহিছে ওপৰতচোন। তেতিয়া ৰিমু দৌৰি গৈ ওপৰৰ দৰ্জাখন খুলিবলৈ ধৰিলে আৰু পিংকিও দৌৰি গৈ কেনে পিংকি নিজৰ জেগাতে থাকিলে। তেতিয়া ৰিমুৱে দৰ্জাখন খুলি দেখিলে যে তেওঁলোকৰ বছ আহিছে চাবলৈ। তেতিয়া পিংকিয়ে মনতে ভাবিলে, বহুত শান্তি লবিলো দেই, বছে আহিছে। আৰু বছে নিজৰ কাম চাই মেলি কেনে তেওঁলোকক ধন্যবাদ দি তাৰ পৰা গুচি গ'ল। আৰু ৰিমু তেতিয়া বছ গুচি গ'ল। আৰু তেতিয়া পিংকিয়ে, বছে আহিছিলে, মই বহুত শান্তি পালোঁ। তেতিয়া ৰিমুৱে কয়, সঁচাকে দেই, বহুত শান্তি পালোঁ, নহ'লে বহুত অসুবিধাত পৰিলোহেঁতেন দেই। তেতিয়া ৰিমুৱে নিজৰ কামত ব্যস্ত হ'ল। সেইবাবেই কোৱা হয়, বন্ধুৰ মাজত যদি বন্ধুত্ব সৎ হয়, তেনেহ'লে যিমান কাজিয়া হ'লেও কোনেও ভাঙিব নোৱাৰে বন্ধুত্ব। সেইকাৰণে তোমালোকেও বন্ধুৰ লগত যিমানে কাজিয়া কৰা, কিন্তু তোমালোকৰ বন্ধুত্ব যদি সৎ হয়, তেনেহ'লে তোমালোকৰ বন্ধুত্ব কোনেও ভাঙিব নোৱাৰে। তো আজিলৈ ইমানেই। জয় অসম। যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো দবাই দিব। যদি মোৰ চেনেলটো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পায়। ৰিমু নিজৰ কামত ব্যস্ত হৈ পৰিল, পিংকিও নিজৰ কামত ব্যস্ত হৈ পৰিল। তো আজিলৈ ধন্যবাদ। থেংকছ, বাই বাই।